হাই কি বন্ধুসকল, ওয়েলকাম টু মাই কিষান টিপ ইউটিউব চেনেললৈ। তো আপোনালোকক সকলোকে স্বাগতম জনালোঁ। তো কৃষক বন্ধুসকল, আজি মই আপোনালোকক কোমোৰা গুটি কেনেকৈ পচাব লাগে তো এই বিষয়ে আপোনালোকক মই আজি এই ভিডিঅ'টো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, কাৰণ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে নিশ্চয় উপকৃত হ'ব। তো আজি মই ইয়াত আপোনালোকক কোমোৰা বীজ সহজ আৰু সৰল পদ্ধতিৰে পচাই দেখুৱাম। তো ভিডিঅ'টো গাইজ আপোনালোকে লাষ্টলৈকে চাই থাকিব। তো বলক কৃষক বন্ধুসকল, আৰম্ভ কৰোঁ। তো গাইছ আপোনালোকে প্ৰথমতে গুটি কোমোৰা গুটি নিৰ্বাচন কৰি ল'ব লাগিব আপোনাৰ নিজৰ পচন্দৰ মতে। তো মই ইয়াত দেখিছে আপোনালোকে মই গিৰি চিট লৈছোঁ, গিৰি চিট ইয়াৰ কিবা। তো গাইছে আপোনালোকে দেখিছে মই গিৰি চিট লৈছোঁ কোমোৰা গুটি। তো তাৰ আগতে মই আপোনালোকক এটা দেখুৱাই আছোঁ। আপোনালোকে যদি এতিয়া বেঙেনা গুটি পচাবলৈ সময় হৈছে, যদি আপোনালোকে বেঙেনা গুটি পচাবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে এইটো কোম্পানীৰ বেঙেনা গুটি ল'ব লাগিব। স্পাঞ্চি বেঙেনা গুটি, এইটো বহুত ভাল হয় আৰু আমাৰ খাবলৈ কাৰণেও সোৱাদ আছে এইটো বেঙেনাৰ। তো এই বেঙেনাৰ ফচল বেছি উৎপাদন হোৱাৰ কাৰণে ইয়াৰ বীজৰো দাম আছে। তো মোৰ এইটো পেকেটটো বেছি নাই, 10 গ্ৰামমান হ'ব। তো ইয়াতে এই পেকেটটো 580 টকা এইটো পেকেটৰ দাম। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এইটো কোমোৰা পেকেটত 50টা বীজ থাকে। তো মই ইয়াৰ পৰা এতিয়া পিছতীয়াকৈ কোমোৰা পুলি লগাম কাৰণে মই এতিয়া ইয়াৰ পৰা বেছিকেইটা মই বীজ নপচাওঁ। তো মই ইয়াতে প্ৰায় 20 জোপা মানে অকল মই কোমোৰা বীজ পচাম। তো ইয়াৰ আপোনালোকে দেখিছে কোমোৰা বীজখিনি। তো গাইছ আপোনালোকে যদি কোমোৰা গুটিখিনি পচাবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে প্ৰথমতে এই বীজখিনি পানীত 12 ঘণ্টা তিয়াই ল'ব। তো ইয়াত দেখিছে আপোনালোকে মই পানীত 12 ঘণ্টাৰ কাৰণে এইটো মই পানীত তিয়াই ল'ম। তো এইটো পানীত যেতিয়া ডুব যাব গুটিখিনি, এতিয়া দেখিছে আপোনালোকে উপঙি আছে। যেতিয়া এই গুটিখিনি ডুব যাব, তো আপোনালোকে গম পাই যাব যে ই সম্পূৰ্ণভাৱে পানীত তিয়া হৈ গ'ল। তো মই এইখিনি 12 ঘণ্টাৰ কাৰণে তিয়াই ল'ম। তো গাইছ মই এইখিনি 12 ঘণ্টা তিয়াই ৰাখিম। 12 ঘণ্টা সম্পূৰ্ণকৈ তিয়াই লোৱা হৈ গ'ল। তো তাৰপিছত ইয়াত দেখিছে আপোনালোকে কাপোৰৰ ইয়াৰ টুকুৰাবোৰ, এইটো মই কেঁচিৰে পিচ পিচকৈ কাটি লৈছোঁ। ইয়াৰ এটা কাৰণ আছে এনেকৈ কাটি লোৱাৰ। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। তো আপোনালোকে যদি এনেকুৱা কাপোৰৰ পিচ কাটিবলৈ আপোনালোকৰ বিচনাত পৰা চাদৰ তেনেকুৱা মানে যিকোনো তেনেকুৱা কাপোৰৰ আপোনালোকে কাটি ল'ব। তো গাইছ এতিয়া আহিছোঁ মেইন পইণ্টলৈ। ইয়াৰ আপোনালোকে দেখি পাইছে এইখিনি মাটিখিনি। আজি মই কোমোৰা বীজখিনি পচাবলৈ এই মাটিখিনিয়ে ইউজ কৰিম। তো আপোনালোকে জানে যে বাৰিষা ছিজনত শুকান গোবৰ পোৱাটো বহুতেই টান। তো সেই গতিকে মই আজি এই মাটিৰ লগতে মই কোমোৰা বীজখিনি পচাম। তো গাইছ ইয়াত অকল মাটি হ'লেই নহ'ব, ইয়াত সাৰ আপোনালোকে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি ল'ব লাগিব। তো আপোনালোকে ৰাসায়নিক সাৰ কিমান দিনৰ আগতে প্ৰয়োগ কৰি ল'ব লাগিব সেইটো কথা মনত ৰাখিব আপোনালোকে। তো গাইছ গতিকে মনত ৰাখিব আপোনালোকে, যদি আপোনালোকে ৰাসায়নিক সাৰ দি আপোনালোকে যিকোনো গুটি পচাবলৈ আপোনালোকে যদি বিচাৰে, তেনেহ'লে আপোনালোকে মাটিখিনি 4 দিন বা 5 দিনৰ আগতে আগতীয়াকৈ আপোনালোকে 4 দিন বা 5 দিনৰ আগতে আপোনালোকে মাটিখিনিত সাৰখিনি মিক্স কৰি ল'ব লাগিব। তো মই এই মাটিখিনি আজি বৰ্তমান 4-5 দিন হৈ গ'ল সাৰ মিক্স কৰি থোৱা। তো এইখিনি মই আজি কোমোৰা গুটিখিনি এইখিনি মাটিখিনিৰ লগতে পচাম। যিহেতু মোৰ শুকান গোবৰ নাই, সেইকাৰণে মই ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰিছোঁ। তো ব্লক গাইছ মই এতিয়া কোমোৰা গুটিখিনি আপোনালোকক কেনেকৈ পচাব লাগে আপোনালোকক দেখুৱাম। তো গাইছ এতিয়া আপোনালোকে এই কাপোৰখিনি দেখিছে, এইখিনি আপোনালোকে এটা বাতিত তিয়াই ল'ব লাগিব। এনেকুৱা বাতিত তিয়াই ল'ব লাগিব। তাৰপিছত আপোনালোকে এনেকৈ এখিলাকৈ আপোনালোকে এনেকৈ এখিলাকৈ পাৰি ল'ব। তাৰপিছত আপোনালোকে এই প্ৰথমতে মাটিখিনি আপোনালোকে গিলাচত ভৰাই ল'ব। তো গাইছ মই ইয়াৰ গিলাচত মাটিখিনি ভৰাই লৈছোঁ। তো আপোনালোকে গিলাচখিনিত মাটিখিনি ভৰোৱাৰ আগতে আপোনালোকে এটা কথা মন কৰিব যে গিলাচখিনি আপোনালোকে সদায় ফুটা কৰি ল'ব। এনেকৈ গিলাচখিনি সদায় আপোনালোকে এনেধৰণে চাৰিওফালে 4টা ফুটা কৰি ল'ব, অলপ ডাঙৰ ডাঙৰকৈ ফুটা কৰি ল'ব। পাৰিলে আপোনালোকে তলফালেও এটা ফুটা কৰি দিব এইখিনিত তলত, কাৰণ
বাৰিষা দিনত বাৰিষাৰ বতৰত বৰষুণ কোনটো টাইমত আহে কোনটো সময়ত আমাৰ মানে গিলাচখিনি মানে তিয়াই দিব মানে আপোনালোকে ক'ব নোৱাৰিব। গতিকে সেইকাৰণে আমি যাতে আমি গিলাচটো আমি চাৰিওফালৰ পৰা ভালকৈ ফুটা কৰি লওঁ যাতে ইয়াত পানী ৰৈ নাথাকে। তো আপোনালোকে মনত ৰাখিব এইটো কথাটো, নহ'লে আমাৰ যদি ইয়াত গিলাচত পানী ৰৈ যায় তেনেহ'লে আমাৰ যিখিনি আমাৰ কোমোৰা পুলি জাৰ্মিনেশ্যন হ'ব সেইখিনি আমাৰ পচি যাবলৈ চান্স আছে, আৰু পচি যাব 100% আপোনালোকৰ পুলি পচি যাব যদি ইয়াত পানী জমা হয়। তো গাইছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰপিছত আপোনালোকে বীজখিনি এনেকৈ প্ৰত্যেকটো কাপোৰৰ টুকুৰাত এটা এটাকৈ বীজখিনি লৈ ল'ব। তাৰপিছত কি কৰিব আপোনালোকে এনেকুৱা এটুকুৰাৰে ভালকৈ বীজটো এনেকৈ ঢাকি দিব। বীজবিলাক এনেকৈ কাপোৰৰ টুকুৰাৰে ভালকৈ বীজবিলাক ঢাকি দিব। তাৰপিছত এই এনেকুৱাকৈ অলপ মাটিটো আপোনালোকে গিলাচত দিয়া মাটিটো অলপ সেমেকা কৰি ল'ব আপোনালোকে, যাতে ইমান ভিজাও নহয়, ইমান মিডিয়াম ভিজা সেমেকা কৰি ল'ব আপোনালোকে। আৰু গিলাচখিনিৰ মাটিটো 1 ইঞ্চি ডাউনত আপোনালোকে ডাউনকৈ আপোনালোকে গিলাচটোত মাটি দি ল'ব। তাৰপিছত আপোনালোকে এই কাপোৰৰ টুকুৰা বীজটো কি কৰিব এনেকৈ ওপৰতে দি আপোনালোকে মাটিটো এনেকৈ দি অলপ এনেকৈ কৰি দিব। তাৰপিছত পূৰা সম্পূৰ্ণকৈ ফুল কৰি দি দিব যাতে ইয়াৰ গেছটো ভালকৈ বাঢ়ে নহয়। এনেকুৱা আপোনালোকে এনেকৈ মাটিটো ফুল কৰি দি দিব। তো গাইছ এনেকুৱা পচোৱাৰ কাৰণ হ'ল মানে এনে কাপোৰৰ টুকুৰাটোত দি পচোৱাৰ কাৰণ হ'ল মানে আমি বীজটো ডাইৰেক্টলি ইয়াতে জাৰ্মিনেশ্যন হ'ব আৰু লগে লগে ইয়াতে গজালি হোৱাৰ পিছত ইয়াৰ লগে লগে ইয়াতে শিপা মেলিব। তো ইয়াক আমি ডাইৰেক্ট নি যেতিয়া আমাৰ পুলিটো ৰুব পৰা হ'ব তেতিয়া আমি ডাইৰেক্ট জগাত নি আমি ৰুলে হৈ গ'ল। গতিকে আমি ইয়াত কামটো হ'ল আমাৰ এবাৰতে হৈ যাব। নহ'লে যদি আমি এনে ডাইৰেক্টলি আমি মাটিত পচাওঁ বা ক'ৰবা কাপোৰত টুকুৰা কৰি আৰু 3 দিন 4 দিনৰ কাৰণে থৈ দিলে তেনেকুৱা মানে হ'লে আমাৰ কামটো 2বাৰ 3বাৰ হৈ যায়। সেই গতিকে আপোনালোকে যদি এইটো পদ্ধতিত কৰে, মই চিষ্টেম কৰা পদ্ধতিত কৰে, তো আপোনালোকৰ কাম এবাৰতে ৰুবলৈ পৰা হ'ব আৰু কাম আপোনালোকৰ এবাৰতে হৈ যাব। তো গতিকে আৰু মই গেৰেণ্টি দি কৈছোঁ আপোনালোকে যদি এনেকৈ পচায় তো 100% আপোনালোকৰ সকলো পুলি মিষ্টেক নোহোৱাকৈ এটা বীজ নষ্ট নোহোৱাকৈ সকলোবোৰে আপোনালোকৰ পুলি জাৰ্মিনেশ্যন হ'ব। তো গাইছ মই এতিয়া বাকীখিনি ইয়াত গিলাচখিনিত দি ল'লোঁ। তো গাইছ ইয়াত দিছে মই গিলাচখিনিত দি ল'লোঁ, এইখিনি দি ল'লোঁ। তো গাইছ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপোনালোকে সকলোবোৰ তথ্য আপোনালোকে লাভ কৰিব পাৰিব। নহ'লে আপোনালোকে যদি য'তে মতে এনেকুৱা ধৰণৰ চিষ্টেমতে যদি পচাওঁ তথাপিতো আপোনালোকৰ কোনো ফাইদা নহয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই সম্পূৰ্ণকৈ তথ্যখিনি লৈ ল'ব। আপোনালোকে এইটো যিটো মাটি দেখিছিলে ইয়াতে মই DOP মিক্স কৰি লৈছিলোঁ, DOP আৰু ইউৰিয়া। কিন্তু পটাছ ইউজ নকৰিব, আপোনালোকে পটাছ দিব নালাগে, অকল DOP আৰু ইউৰিয়া মিক্স কৰি ল'ব লাগিব। তো ইয়াতে মই 5 কেজিমান মাটি আছিলে, 5 কেজিমান মাটিত এনেকৈ 2 মুঠি ইউৰিয়া তো এনেকৈ ইয়াতে 5 কেজিমান মাটি আছিলে। তো 5 কেজিমান মাটিত মই এনেকৈ 2 মুঠি DOP দিছোঁ আৰু ইউৰিয়া 1 মুঠি দিছোঁ। তো এনে হিচাপত 5 কেজি মাটিটোত আপোনালোকে দি ল'ব পাৰে 150 গ্ৰামমান DOP দি ল'ব পাৰে। তাৰপিছত আপোনালোকে ইউৰিয়া 50 গ্ৰাম বা 70 গ্ৰামমান আপোনালোকে দি ল'ব। তো আপোনালোকে মই কোৱা মতে কৰিব, নহ'লে আপোনালোকৰ কোনো ধৰণৰ কোনো লাভ নহ'ব যদি আপোনালোকে যাহা তাহাকৈ কৰে। তো মই আৰু মাটিখিনি আৰু গিলাচ আছে, মই এইখিনিত মই আৰু দিম। তো মোৰ বহুতেই এয়া আছে, কিন্তু মই গিলাচখিনি মোৰ সম্পূৰ্ণ নহ'ব। মই বাকীখিনি যিখিনি আছে মই এইখিনি কিবা এটা ব্যৱস্থা কৰিব লাগিব। তো গাইছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব। তো গাইছ ইয়াতে মই টোটেল 17টা বীজ পচালোঁ। তো গাইছ আপোনালোকে দেখিব পাইছে। তো গাইছ ইয়াত যে মই কাপোৰৰ টুকুৰাখিনি যিখিনি গুটিখিনি লগত দিছিলোঁ সেইখিনি অট'মেটিকলি যেতিয়া পুলিটো জাৰ্মিনেশ্যন হ'ব তো ওপৰৰ টুকুৰাটো অট'মেটিকলি ওলাই হ'ব। তলৰ যিটো টুকুৰা থাকিব সেইটো তলতে থাকিব। এইটো কোনো টুকুৰা কোনো প্ৰব্লেম নাই, এইটো শিপাটো তাৰ চাইডে গুচি যাব, কোনো প্ৰব্লেম নাই। তো গাইছ এইটো আপোনালোকে এনেকৈ পচালে এনেকৈ গুটিখিনি দি লোৱাৰ পিছত আপোনালোকে 1 দিনৰ কাৰণে বা 2-3 ঘণ্টা 4 ঘণ্টাৰ কাৰণে আপোনালোকে ৰ'দত দিব, যাতে বস্তুটো গৰম হয়। তাৰ কাৰণে আপোনালোকে ৰ'দত দিব লাগিব। তো গাইছ আৰু এটা কথা, এইখিনি মই এতিয়া বীজখিনি এইখিনি দি লোৱাৰ গিলাচত দিয়াৰ পৰা 2 দিনৰ পিছতে ই জাৰ্মিনেশ্যন হোৱা ষ্টাৰ্ট হৈ যাব। তো মই সকলোবোৰ আপোনালোকক যেতিয়ালৈকে পুলিখিনি সকলো সম্পূৰ্ণ জাৰ্মিনেশ্যন হৈ 1 খিলা বা 2 খিলা পাত হোৱালৈকে আপোনালোকৰ ভিডিঅ'টো ৰেকৰ্ড কৰি দেখুৱাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া আপোনালোকে দেখিবলৈ আছে কোমোৰা পুলিখিনি ইয়াত 5 দিনৰ পিছতহে ইয়াৰ জাৰ্মিনেশ্যন হ'বলৈ আৰম্ভ হৈছে। তো ইয়াতে কিছুমানটো জাৰ্মিনেশ্যন হৈ ওলাই আহিছে, বাকীখিনি ওলাবলৈ ধৰিছে। তো মানে কোমোৰা পুলিখিনি অকণমান মানে গজিবলৈ
ইয়াত তথাপিতো ওলাই গ'ল ইমানটো আৰু কালি মানটো এইটো এইখিনি যিখিনি ইয়াত ফটো দিছে এইবিলাক ফাং মেলিছে এইখিনি ওলাই আহিব। তো ইয়াতে মাটিখিনি শুকাই গৈছে। ইয়াতে আমি এতিয়া বৰ্তমান পানী স্প্ৰে কৰিব লাগিব, পানী দিব লাগিব। ইয়াত মুঠতে পানী দিবলৈ টাইম আহি গৈছে, ইয়াত পানী দিব লাগিব। তো ইয়াত মই এটা দেখাই আছোঁ আপোনালোকক, এইটো এইয়া দেখিছে আপোনালোকে। এইটো মই মানে কাপোৰটো নুঠালে হ'লে হয়, নিজে ওলাই আহিলে হয়, কিন্তু মই আপোনালোকক দেখুৱাবলৈ কাৰণে মই এইটো তেনেকুৱা উঠাই দিছোঁ কাপোৰটো। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, যাতে সকলোবোৰ বীজ আপোনালোকে যেতিয়ালৈকে ওলাব তেতিয়ালৈকে মই ভিডিঅ'টো ৰেকৰ্ড কৰি আপোনালোকক দেখুৱাই আছোঁ। তো মই মানে কি হ'ল, এইটো গিলাচৰ কিছুমান মাটিটো লুটি খাই গিৰি আছিলে, মানে যোৱা ৰাতি মানে ধুমুহা বতাহ আছিলে। মই ইয়াৰ পৰা এইখিনি চালি দিছিলোঁ না, এইটো মানে বতাহত গিৰি ইয়াতে ওপৰতে গিৰি এইটো মানে কিছুমান গিলাচবিলাক লুটি খাই গৈছে। তো ইয়াত বেছি শুকাই গৈছে, মই ইয়াত আজি পানী দিব লাগিব নিশ্চয়। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। পানী ইয়াত দিলেও মই ইমান তেনেকুৱা নিদিওঁ, যাতে মাটিখিনি সম্পূৰ্ণকৈ যেনে তেনে ভিজি যায় তেনেকুৱাকৈ মই পানী দিম। তো গাইজ 7 দিনৰ পিছত ইয়াত আপোনালোকে চাব পাৰে পুলিবোৰ ইয়াত কেনেকৈ জাৰ্মিনেশ্যন হৈ গ'ল। তো ইয়াত আপোনালোকে এতিয়া বৰ্তমান ইয়াত এটা জোনাকী পৰুৱা ৰঙা তেনেকুৱা পোক এটা আহে। তো ইয়াৰ পাতবোৰ খাই দিয়ে। ইয়াত আপোনালোকে মেডিচিন মাজে মাজে স্প্ৰে কৰি থাকিব, তেতিয়া আপোনালোকৰ পুলিখিনি সম্পূৰ্ণ ভালকৈ গ্ৰ'থ হৈ যাব। তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব, মই এইখিনি পুলিকে মই ৰুই দেখুৱাম কেনেকৈ ৰুব লাগে। এইখিনি পুলি আপোনালোকে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি চাব পাৰে।